হঠাতে আহি গ'লো ফোন ল'বৰ কাৰণে আৰু ফোনটোনো কোনে ল'ব আৰু কাৰ হয় সেয়াও চাই থাকিব আপোনালোকক দেখুৱাম আৰু মই আহি গ'লো ৰাতি কি দেৰি হৈ গ'ল। হেল্ল' এভৰিৱান, ৱেলকাম টু মাই আনাডাৰ ব্লগ। মই নাজিৰ ইছান আপোনালোকক দেখুৱাই আছোঁ আজি। গাইজ ফাইনেলি আমি ফোন চোৱাত বিৰাট ব্যস্ত হৈ গ'লোঁ। কোনটো কি ফোন ল'ম সেয়ে চাই আছোঁ, কি কোনটো বেটাৰী বেকাৰ হয়, বেটাৰী চিষ্টেমটো এইটো হ'ল ভাঙা ফোনটো আগৰ দেখুৱাই দিছে কৃষ্ণদাই। কিন্তু এতিয়া চাই লওঁ কোনটো ফোন কি লওঁ। বৰ বেছি হেভি বাজেটৰ নহয়, যিহেতু অলপ ঠিক ঠাক বাজেটতে ল'ম বুলি ভাবিছোঁ। ৰ'ব এক কপি ফটো এটাতো মাৰিব লাগিব, ফটো বা কেনেকুৱা আহে চাই লওঁ ন, কি কোৱা? এয়া আমি ফটো তোলাত ব্যস্ত হৈ গ'লোঁ। এইফালে মই আনফালে ভিডিঅ' কৰাত ব্যস্ত হৈ গৈছোঁ, আনফালে মোৰ বান্ধৱীয়ে চেলফি মাৰাত ব্যস্ত হৈ গৈছে আৰু মই ভাবিছোঁ অলপ ইফালে চাওঁ কি আছে ইয়াতে। তাৰপিছত মই দেখুৱাই দিওঁ আপোনালোকক গাইজ। আৰু ইফালে কি আছে, ইফালেতো কি আছে তাকে মই দেখুৱাই আছোঁ। আৰু ইফালে আছে আপোনাৰ ডাঙৰ টিভি, ৱাশ্বিং মেচিন, এইটো হ'ল JBL চাউণ্ড বক্স, আপোনালোকে আহি ল'ব পাৰে। তাৰপিছত আছে ইফালে আছে আপোনাৰ পিউৰিফাই আৰু ACও আছে ইয়াতে, ল'ব পাৰিব আপোনালোকে আহিলে। ইয়াতে আছে গ্ৰাইণ্ডাৰ মেচিন, তাৰপিছত ৰাইচ কুকাৰ, তাৰপিছত আছে ৱাশ্বিং মেচিন আৰু ইফালে টিভি আছে। টিভিবোৰ ডাঙৰ টিভি আছে, 12,000, 11,000, 9,000, 10,500 এনেকৈ আছে বাজেটৰ। আপোনালোকে আহি যি কোৱালিটিৰ টিভি লাগে আপোনালোকে লৈ ল'ব পাৰে। আৰু ময়ো আপোনালোকক ভাবিলোঁ অকণমান দেখুৱাই দিওঁ ৰিলায়েন্স ডিজিটেলত কি আছে। গাইজ আমি ফাইনেলি এতিয়া বিলিং কৰিম ইয়াতে কাউণ্টাৰত, আৰু আপোনালোকক ফোনটো দেখুৱাই দিছোঁ। Oppo A78 ফোনটো লৈছোঁ আমি। তাৰপিছত আৰু বাকীখিনিও আপোনালোকক দেখুৱাম, আনবক্সিং কৰিম এতিয়া আমি। আনবক্সিং কৰাখিনিও আমি দেখুৱাই দিম আপোনালোকক, এয়া চাই থাকিব। মই খুলি দিছোঁ আপোনাক এই গাইজ ফাইনেলি আমি এতিয়া আনবক্সিং কৰিম আৰু আপোনালোকক দেখুৱাই দিম, কাৰণ কোনো প্লেন নাছিলে আমাৰ ফোন লোৱাৰ কথা আজি। তাৰপিছত হঠাতে আমি আহি গ'লোঁ, আহি কিনে লৈ ল'লোঁ আৰু সেয়াই আৰু আপোনালোককো দেখুৱাম বুলি ভাবিছোঁ, যিহেতু দেখুৱাই দিলোঁ। মই ভাবিলোঁ সৰুকৈ এটা ভিডিঅ' কৰি আপোনালোকক দেখুৱাই দিওঁ আনবক্সিং কৰা, মানে ফোনটো লোৱাৰ ভিডিঅ'টো। এইটো হৈছে ফোনটো। চাওকচোন আৰু আপোনালোকৰ কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাবচোন। আৰু সেই গাইজ মই ফিচাৰ্ছটো কৈ দিছোঁ আপোনালোকক। Oppo A78 আৰু GB হ'ব 128 GB, আৰু ফ্ৰণ্ট কেমেৰা হ'ব 8, বেক হ'ব 50, বেটাৰী হ'ব 5000, স্ক্ৰীনটো হ'ব 16.33 কম। গাইজ এবাৰ ছেটিংছটো মিলাব লৈছোঁ আৰু ছেটিংছটো মিলাই চাই আছোঁ। দাদাই অকণমান দেখুৱাই দিছে ছেটিংছটো কি কৰিব লাগে, তাকে কৰি আছোঁ আৰু আপোনালোকক মই ভাবিছোঁ দেখুৱাই দিওঁ। কেতিয়াবা আহিছোঁ মানে মই ফাইনেলি নেনাই মোবাইল লৈ ল'লে, পাৰ্টিটো কেতিয়া ইয়াৰ পৰা আহিম বুলি কৈ মোক লৈ আহিছে। চাচোন মোৰ কি অৱস্থা হৈ আহিছিলোঁ, এনেকৈ গাড়ীত উঠাই লৈ আহিছে। আহিছোঁ OnePlus ল'বৰ কাৰণে, আহিছোঁ OnePlus ল'বৰ কাৰণে। হাজবেণ্ডে মোক কি পাঠ কৰাই দিছে, কি ল'লোঁ মই Oppo। Thank you so much. ঠিক আছে, এইফালে আইফোন দেখি মোৰ ল'ব বিৰাট মন গৈছে, কিন্তু নেনাক কৈছোঁ নেনা মোক এটা আইফোন দিয়া, কিন্তু নেনাই নিদিয়ে। জেল খাব পইচা নাই, আইফোন দিম মই। গাইজ আমাৰ ফোন লোৱা হৈ গ'ল, আমি যাওঁ। কিন্তু মোক একো এটাও নোখোৱালে, কিন্তু বেয়া পাইছোঁ নেনা। বাই ফাইনেলি ল'লোঁ, আহিছোঁ OnePlus ল'বৰ কাৰণে। মোৰ হাজবেণ্ডে মোক কি পাঠ কৰাই দিলে নাজানো, Oppo লৈ গ'লোঁ। Oppo কিমান হয় এইটো দে, আমি যাওঁ। কিমান ল'লে? 17,000 টকামান ল'লে নেকি। এতিয়া কোনফালেদি যাবা? দেখিছেনে মই লৈ আনিছোঁ আধা ৰাস্তাত, জল্টো পল্টোকৈ আহিছোঁ আৰু আমি এতিয়া যাওঁ, কি হ'ব। इधर आओ आगे से जाएगा ना, अंधेरा हो गया। अरे भाई
চোৱা তুমি মইনাজি আমি কোনফালে যাম এতিয়া আমি ৰাস্তা বিচাৰি পোৱা নাই কোনফালে নামিব লাগে মানুহ সুধিলে ক'বাতে মই আইফোন কোনফালে নামিব লাগে আমি যাব গৈছিলোঁ সিফালে গৈছোঁ ৰাস্তাটো ইফালে চিনি নাপাওঁ যিহেতু উল্টা ছাইডত আহি গ'লোঁ কি যে হ'ব নহয় গাইজ ইমানকেইটা ৰাস্তা আছে কোনফালে সোমাই যাম কোনফালে ওলাই যাম খেলি মেলি লাগি যায় কিবা দেখোন স্কেলেটাৰ নে কিও আছে সেয়াতো উঠিব লাগে আকৌ লিফ্টতো যাব লাগে চিৰিকেইটাও আছে সেইকাৰণে চিনি নাপাওঁ আৰু কেতিয়াবা খেলি মেলি লাগে গৈছিলোঁ মই চুলি কাটি আহি গ'ল পাগলী জানে ব'লা 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 আৰু আহি কিনে আৰু মই আহি গৈছোঁ আৰু জল্টো বল্টোকৈ আৰু সেই দে হ'ব দে কোনেনো চাব আৰু তাৰপিছত আৰু কৃষ্ণ গাইজ আমি আহি পালোঁ তললৈকে আৰু এতিয়া ওলাই যাওঁ এয়া পাৰ্কিঙত গাড়ী ৰখি আছে আমাৰ কৃষ্ণদা আৰু আমি যাম আৰু গাইজ কোনফালে হা কোৱা নাই নাই এইফালে আছে ইয়াতে উঠিবি নেকি ইয়াতে উঠিবি উঠি দিয়া ভালেই হ'ল মোবাইল পালোঁ ন এৰি গ'লেও মোৰ আপোনাৰ ইমান খং উঠিছে ফায়াৰ হৈ গাড়ীত বহি আছে আমি দুটা আহিয়ে পোৱা নাই মানে না গাইজ আমাৰ ফোন লোৱা হৈ গ'ল ফাইনেলি গাড়ীত বহি দিওঁ আৰু কৃষ্ণদাই গাড়ী চলাব আৰু আমি উঠি উঠি যাই থাকিম আৰু চাই থকাৰ বাবে ধন্যবাদ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিবা থেংক ইউ আজিলৈ গাইজ এতিয়া ঘৰলৈ গৈ আছোঁ আৰু আপোনালোকক অকণমান ৰাস্তাটো দেখুৱাইছোঁ কাৰণ গুৱাহাটী মহানগৰীখন ৰাতি খালী হৈ গৈছে এতিয়া অলপ তথাপিতো গাড়ী আছে এনেকুৱা নহয় যে নাই কিন্তু দিনৰ ভাগতো গাড়ী জিএছ ৰোড ভৰি থাকে কিন্তু মোৰ কিন্তু ৰাতি ওলাই ফুৰি খুব ভাল পাওঁ কেতিয়াবা মই এনেকৈ ওলাই আহোঁ আৰু ভাল লাগে সেইকাৰণে আপোনালোকক আজি মই দেখুৱাই দিছোঁ যে ৰাস্তাটো কেনেকুৱা হৈ আছে আপোনালোকে হয়তো দেখিছে